10 টাকাৰ লটাৰী টিকেট কাটি মানুহবিলাকে ব্ৰইলাৰ হাঁহ কণীৰ বিলেট পালা মোৰ আৰু ফুটা কপাল খানে একোৱে নাপাইছোন কিবা মানে কাহিনীটো এনেকা কৰকাপাৰা আঞ্চলিক জনজাতীয় যুৱ সংঘৰ সৌজন্যত অনুষ্ঠিত হোৱা ফুটবল খেলাৰ আজি ফাইনেল খেলা তাকে এইফালে দুটা দলে ৱাৰ্ম আপ কৰিছে ফাইনেল খেলখন খেলবা এইফালে আমাৰ পৰেশ দা দাৰুণ প্লেয়াৰ ফাইনেল খেলবা কেনেকুৱা খেলাৰ কাৰণে এটা সপোন আছিল আজি পূৰণ হ'ব কেনেকুৱা নহ'ল দাদা মজা মজা তাৰ পাছত সন্মানীয় ব্যক্তিসকলক সম্বৰ্ধনা জনাই আজিৰ খেলাখন ছান ক্লাব এক্স9 আৰু কেকেআৰৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা আৰম্ভ হৈ গ'ল ছান ক্লাব এক্স9 এফচিয়ে কেকেআৰক এক গ'ল মাৰি আজিৰ খেলাখনত বিজয়ী হলা অৰ্থাৎ চেম্পিয়ন হলা তাৰ পাছত আজিৰ খেলাখন সমাপ্ত হলা খেলাখন শেষ হোৱাৰ লগে লগে এইফালে ৰানাৰ্ছ আপ দল কেকেআৰকো ট্ৰফি আৰু পুৰস্কাৰটো দিলা আৰু এইফালে চেম্পিয়ন টিম ছান ক্লাব এক্স9কো সিহঁতকো ট্ৰফি আৰু পুৰস্কাৰটো দি দিলা তাৰ পিছত ব্ৰইলাৰ হাঁহ কণী এক প্লেটৰ আকৌ এখন লটাৰী খেলা আৰম্ভ হলা আৰু টিকেটৰ মূল্য আছিল মাত্ৰ 10 টাকা 10 টাকাৰ এখন লটাৰী টিকেট কাটি কোনবাই পালা ব্ৰইলাৰ মুৰ্গী কোনবাই পালা হাঁহ কোনবাই পালা কণী আকৌ কোনবাই পালা ব্ৰইলাৰ আকৌ কোনবাই পালা হাঁহ আমাৰ দেখিনৰো চাংতে গেলা চাল্লা আমাৰ কপাল